নমস্কাৰ আজি মই আপোনালোকক দেখাম কেনেকৈ এখন পাছপোৰ্ট ফটো অতি সহজতে বনাব পাৰি। এইখন ফটো মই আপোনালোকক পাছপোৰ্ট সাইজ বনাই পেলাই দেখাম। ঠিক আছে, এডব ফটোশ্বপ 7.0 এইটো দেখাম। এইটো আপোনালোকে প্ৰথমতে অপেন কৰিব। মই অপেন কৰিছোঁ। অপেন কৰাৰ পাছত এইখন ফটো ডবল ক্লিক কৰিব। ডবল ক্লিক কৰিলে মোৰ ডেস্কটপত আছে, সেইকাৰণে ডেস্কটপত অন লৈছোঁ। ফটোখন চিলেক্ট কৰিব। এইখন ফটো চিলেক্ট কৰি ল'ব আৰু এইখন আপোনালোকে ক্ৰপ কৰিব লাগিব। ক্ৰপ কৰিবলৈ হ'লে মই যিমান চাইজৰ লৈছোঁ সেইটো চাইজত 33 mm আৰু এইটো উইথ আৰু হাইটটো হ'ল 40 mm। নেক্সট আপোনাৰ এইটো ৰেজলিউশ্যন 250 লৈ পেলাই আপোনালোকে ফটোখন ধুনীয়াকৈ ক্ৰপ কৰিব। ক্ৰপ কৰি পেলাই ধুনীয়াকৈ মিলাই ল'ব। ফটোখন মিলাই লৈ এণ্টাৰ মাৰিব। এণ্টাৰ মাৰি ফটোখন জুম কৰিবলৈ হ'লে কণ্ট্ৰল প্লাছ স্পেচ বাৰডাল ক্লিক কৰিব। জুম হৈ যাব আৰু এইটো আপোনাৰ মিউজিক টুলডাল লৈ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবলৈ মিউজিক টুল সেইটো লৈ আপুনি চিলেক্ট কৰি চিফ্টটো টিপি পেলাই ইফালে এবাৰ চিলেক্ট কৰিব। ঠিক আছে, তাৰপিছত ডিলিট কিটো এবাৰ টিপি দিব। তেতিয়া আপোনাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ যাব। আৰু আপোনালোকে দেখিছে চুলিকেইডাল অলপ ঠিক হৈ যাব নাই। ঠিক কৰিবলৈ হ'লে নহয় আপোনাৰ ইৰেজাৰ টুলটো লওঁ। ইৰেজাৰটো সেইটো লৈ আপোনাৰ যিখিনি চুলি বাঢ়ি আছে সেইখিনি মিলাই দিম। ঠিক আছে, সেইখিনি মিলাই দিম। ব্ৰাছডাল অলপ ডাঙৰ কৰি লওঁ। ডাঙৰ কৰি আপোনাৰ ঠিক আছে, এনেকৈ আপোনালোকে ধুনীয়াকৈ মিলাই দিব যাতে ঠিক হৈ যায় আপোনাৰ। নেক্সট এইখিনি ভালকৈ হোৱাৰ পিছত আপোনালোকে ফটোখন অলপ ব্ৰাইটনেছ বঢ়াব পাৰে। ব্ৰাইটনেছ বঢ়াবৰ কাৰণে আপোনালোকে এইটোত যাব এডজাষ্টমেণ্ট, তাত গৈ কিনে ব্ৰাইটনেছ এণ্ড কণ্ট্ৰাষ্টৰ ব্ৰাইটনেছটো অলপ মিলাই দিব। ঠিক আছে, মিলাই দি কিনে অ'কে কৰিব। অ'কে কৰি আপোনালোকে যদি আৰু অলপ মিলাব বিচাৰে তেনেহ'লে কণ্ট্ৰল প্লাছ M মাৰি আপোনালোকে মিলাই ল'ব পাৰে। নেক্সট আপোনালোকে ফটোখন আমি প্ৰিণ্ট কৰিব হ'লে A4 সাইজৰ পেপাৰটো চিলেক্ট কৰি যিটো মুভ টুল আছে টুলবাৰ মিক্সিং মুভ টুল সেইটো চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি আপোনাৰ তাত আপোনাৰ ফটোখন এইখন ফটো আমি টুলটো চিলেক্ট হৈ আছে ডবল ক্লিক কৰি আমি তালৈ ধুনীয়াকৈ দাঙি লৈ আহিম। ফটোখন ডবল ক্লিক কৰি ইয়াত ধৰি ইয়াতে ফটোখন ঠিক আছে। ফটোখন আমি মিলাই ল'ম। মিলাই কিনে আপোনাৰ ৰুলাৰডাল ইয়াত ঠিক আছে। ফটোখন মিলাই ল'ব আমি চাইডত আপোনাৰ বৰ্ডাৰ দিম, ষ্টক দিম। বেকগ্ৰাউণ্ডটো চিলেক্ট কৰি ঠিক আছে। কৰি আপোনাৰ ইয়াত এইখন মিলাব পাৰিব। ব্লেক আপোনাৰ ৰুলাৰডাল নাই, কণ্ট্ৰল প্লাছ R মাৰিলে ৰুলাৰ আহিব। ৰুলাৰডাল মিলাই ল'ব। ঠিক আছে, এতিয়া ওপৰলৈ নাযায় আৰু ফটোখন মিলাই আপোনাৰ কণ্ট্ৰল প্লাছ অল্ট মাৰি পেলাই ফটোকেইখন আপুনি কিমানখন লাগে সিমানখন চিলেক্ট কৰিব আৰু ঠিকমতে আপোনালোকে মিলাই ল'ব। ফটোখন মিলাই লৈ কিনে প্ৰিণ্টাৰৰ লগত কানেকশ্যন কৰি লেপটপ বা কম্পিউটাৰ কণ্ট্ৰল P মাৰিব। কণ্ট্ৰল প্লাছ P ঠিক আছে। প্ৰিণ্ট এনেকৈ আপোনালোকে প্ৰিণ্ট দিব পাৰিব।
পিন দি কিনে ফটোখন